নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল ৰুমি লাইফষ্টাইললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই একেবাৰে সহজ পদ্ধতিৰে কিদৰেনো স্পঞ্জ কেক এটা বনাব পাৰি তাকে দেখাম বুলি আহিলোঁ। আজিৰ কেকটো মই কণী দি বনাইছোঁ। তাৰ বাবে মই 3টা কণী লৈছোঁ আৰু এনেকৈ শুকান বাতি এটাত 3টা কণী এনেদৰে ভাঙি ল'ম। আপোনালোকে যদি কণীকেইটা ফ্ৰিজত থৈ দিয়া থাকে তেন্তে হ'লে 1 ঘণ্টামানৰ আগতে উলিয়াই ৰাখিব। তাৰ পাছত মই এডাল হেণ্ড মিক্সাৰৰ সৈতে এনেদৰে কণীকেইটা 1 মিনিটমান ফেটি থাকিম। আপোনালোকে ইয়াৰ সলনি হাতাও ল'ব পাৰে। কণীখিনি 1 মিনিটমান ফেটা হৈ গৈছে। তাৰ পাছত মই ইয়াত 1 কাপ চেনি লৈছোঁ, সৰু কাপ এটাৰে লৈছোঁ। চেনিখিনি আপোনালোকে মিক্সিত দিও ল'ব পাৰে, মই এনেকৈ দি ল'লোঁ। তাৰ পাছত মই কণী আৰু চেনিখিনি এনেদৰে 3 মিনিটমানৰ বাবে ফেটি থাকিম। এয়া 3 মিনিট ফেটা হৈ গৈছে। তাৰ পাছত 1 কাপ সৰু কাপ এটাৰে ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি দিয়াৰ পিছতো আমি ভালদৰে এনেদৰে ফেটি ল'ম। তাৰ পাছত ডাঙৰ কাপ এটাৰে মই 1 কাপ ময়দা দি দিছোঁ। ময়দাখিনি এনেদৰে কমকৈ দি মই ফেটি আছোঁ। ময়দাখিনি মিক্স কৰোঁতে এনেদৰে লাহে লাহে মিক্স কৰিব লাগে। মই ইয়াত অকণমান স্পীডে কৰি দিছোঁ। আপোনালোকে কৰিলে খুব আলসুৱাকৈ কৰিব। যেতিয়া সামগ্ৰীখিনি মিক্স হৈ যাব তেতিয়া আৰু ফেটি থাকিব নালাগে। অলপ টান নিচিনা পোৱাৰ বাবে মই ইয়াত গাখীৰ অলপমান দি ল'লোঁ। তাৰ পাছতে মই ইয়াত 2টা ইলাচি গুড়ি কৰি দি দিছোঁ। সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰখিনি এনেদৰে মই মিক্স কৰি ল'লোঁ। এয়া দেখিছেনে, আমাৰ মিশ্ৰণখিনি হৈ গৈছে। এনেদৰে ওপৰৰ পৰা দি চাব, যদি ৰিবনডালৰ নিচিনাকৈ তললৈ পৰি যায় তেন্তে গম পাব হৈ গৈছে বুলি। এতিয়া কেকৰ বাতিটো ৰেডি কৰি ল'ম। এতিয়া অকণমান ৰিফাইন তেল দি দিছোঁ আৰু এডাল ব্ৰাছৰ সহায়েৰে চাৰিওকাষে ৰিফাইন তেলখিনি এনেদৰে লগাই ল'ম। বাতিটোৰ ওপৰত এনেদৰে ময়দা অলপ দি দিছোঁ। এনেদৰে ময়দাখিনি চাৰিওফালে লগাকৈ দি দিব। এতিয়া মিশ্ৰণখিনি কেকৰ বাতিটোত এনেদৰে দি দিম। মিশ্ৰণখিনি দিয়াৰ পাছত বাতিটো এনেদৰে 3বাৰমান থপথপাই দিম। তাৰ ওপৰত মই দি দিছোঁ এয়া কাটি থোৱা চেৰি 3টা। আজিৰ কেকটো ৰাউণ্ড অভেনত বনাইছোঁ। কেকটো হ'বৰ বাবে 30 মিনিট লাগিলে। এয়া চাওকচোন 30 মিনিটৰ পাছত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। ৰেচিপিটো চাই ভাল লাগিল যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।